ছাত্ৰ ছাত্ৰীসকল, নতুন এটা পাঠলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি পাঠ নং 5 আৰম্ভ কৰিম। পাঠৰ নাম মাকনৰ চিঠি। মই পাঠটো তোমালোকৰ বাবে পঢ়ি দিছোঁ। তোমালোকে সেইমতে শব্দৰ উচ্চাৰণবোৰ শুদ্ধ ৰূপত কৰিবলৈ যত্ন কৰিবা। মই আৰম্ভ কৰিছোঁ। স্কুলৰ চৌহদত কাঠমিস্ত্ৰী এজনে কাঠৰ আচবাব সাজি আছিল। পানী খোৱা ছুটিৰ পৰত মাকনে মিস্ত্ৰীজনৰ ওচৰত থিয় হৈ বেঞ্চ সজা কাম চাবলৈ ধৰিলে। সেই সময়তে প্ৰধান শিক্ষকজন মিস্ত্ৰীৰ ওচৰলৈ আহিল। তেওঁক দেখি মিস্ত্ৰীজনে এখিলা কাগজ উলিয়াই দি ক'লে, ছাৰ, এতিয়ালৈ কৰা কামৰ বাবদ মই পাবলগীয়া পইচাৰ এয়া হিচাপ। প্ৰধান শিক্ষকগৰাকীয়ে কাগজখন চাই মিস্ত্ৰীজনক টকা কেইটামান দিলে। ইয়াকে দেখি মাকনে বিস্ময় মানিলে। ঘৰত দেখোন তাইও কাম কৰি মাকক সহায় কৰি দিয়ে। তাইও তেনেহ'লে মাকৰ পৰা পইচা বিচাৰিব পাৰে দেখোন। স্কুল ছুটিৰ পাছত মাকন ঘৰলৈ উভতিল। মাকে বাঢ়ি দিয়া ভাতকেইটা তাইক খৰধৰকৈ খালে। ৰাহি হোৱা খোৱা বস্তুখিনি ঢাকি ঢুকি সামৰি থ'লে। ভাত খোৱা বাচনখিনিও ধুলে আৰু কোঠালিটো সাৰি অতালে। তাৰ পাছত মাকন নিজৰ পঢ়া মেজলৈ গৈ আৰু এখিলা কাগজত তাই কৰা কামৰ হিচাপ দি মাকলৈ এই বুলি লিখিলে, কাম কৰিলে যে পইচা পায় মই আজিহে জানিলোঁ। ময়ো ঘৰত কৰা কামৰ বাবে পইচা পাব লাগে। বাচন ধোৱাৰ বাবে 1 টকা আৰু ঘৰ সৰাৰ বাবে 2 টকা, মুঠতে 3 টকা মোক দিবা। মই আজি কৰা কামৰ বাবদ পাবলগীয়া পইচাৰ হিচাপ দিলোঁ। কাগজখিলা মাকৰ হাতত দি মাকনে ক'লে, মা, এয়া মই পাবলগীয়া পইচাৰ হিচাপ। এই বুলি কৈ তাই খেলিবলৈ গ'ল। সন্ধিয়া মাকনে পঢ়ি থাকোঁতে ভায়েক বিপ্লৱে তাইৰ হাতত চিঠিৰ খাম এটা দি ক'লে, বাইদেউ, এইটো মায়ে তোমাক দিবলৈ কৈছে। মাকনে লৰালৰিকৈ খামটো খুলি টকা 3টা আৰু এখিলা কাগজ পালে। টকাকেইটা পাই তাই বৰ আনন্দ লাগিল। এইবাৰ তাই চিঠিখন পঢ়িবলৈ ধৰিলে। মৰমৰ মাকন। গুৱাহাটী, তাৰিখ 22/4/2012। মৰম লবা, তোমাৰ চিঠিখন পঢ়িলোঁ। ময়ো চিঠিৰ লগতে তোমালৈ কৰা কামৰ হিচাপ দিছোঁ, পঢ়ি চাবা। আগে চিঠিখন কেনেকৈ লিখিব লাগে কওঁ শুনাচোন। চিঠিখন যদি তুমি দেউতাৰলৈ লিখা তেনেহ'লে পূজনীয় অথবা শ্ৰদ্ধেয়, আৰু যদি মোলৈ লিখা তেনেহ'লে পূজনীয় অথবা শ্ৰদ্ধেয়া বুলি সম্বোধন কৰিবা। সৰুলৈ লিখিলে মৰমৰ আৰু বন্ধুলৈ লিখিলে প্ৰিয় বুলি লিখিবা। চিঠিখনৰ ওপৰৰ সোঁহাতৰ কোণত য'ৰ পৰা লিখিছা সেই ঠাইৰ নাম দিবা আৰু তাৰ তলতে তাৰিখ লিখিবা। এতিয়া অলপ ঠাই এৰি কুশল মংগল কামনা কৰি আৰম্ভ কৰিবা। তাৰ পাছত তুমি ক'ব খোজা কথাখিনি আৰু খা খবৰ জনাবা। লিখা শেষ হ'লে ইতি বুলি লিখি তলত নিজৰ নামটো দিবা। চিঠিখন ডাকঘৰৰ জৰিয়তে পঠিয়াব খুজিলে সেইখন খামত ভৰাই খামটোত আঠা লগাবা। খামৰ ওপৰত মই দেখুওৱা ধৰণে ঠিকনা দিবা। খামৰ ওলটা পিঠিত তোমাৰ নিজৰ নাম আৰু ঠিকনা লিখিবা। ডাকঘৰৰ যোগেদি পঠিওৱা চিঠিৰ খামত ডাক টিকট লগাব লাগে। ডাকঘৰৰ পৰা কিনি অনা খামত টিকট লগোৱা থাকে। দোকানৰ পৰা কিনা খামত টিকট লগোৱা নাথাকে। এনে খামত ডাকঘৰৰ পৰা টিকট কিনি আনি আঠা লগাই চিঠি পঠিয়াব লাগে। চিঠি লিখাৰ সময়ত এইবোৰ কথা মনত ৰাখিবা। তোমাৰ কামৰ হিচাপৰ টকা 3টা ইয়াৰ লগতে পঠিয়ালোঁ। এতিয়া মোৰ কামৰ হিচাপ দিলোঁ আৰু মোক তুমি কি দিব লাগে লিখি পঠিয়ালোঁ। তোমাক তুলি তালি 8 বছৰীয়া কৰিলোঁ। কাপোৰ কানি ধুই দিলোঁ আৰু ভাত ৰান্ধি খুৱালোঁ। তদুপৰি তোমাৰ বেমাৰত টোপনি ক্ষতি কৰি শুশ্ৰূষা কৰিলোঁ। এই কামবোৰৰ বাবে তোমাৰ মৰম আৰু শ্ৰদ্ধাৰ বাহিৰে মোক আন একো নালাগে। তোমাক মোৰ আশীৰ্বাদ দিলোঁ। ইতি তোমাৰ মা। চিঠিখন পঢ়ি মাকনে লাজ পালে আৰু টকা 3টা মাকক ঘূৰাই দিলে। মাকৰ পৰা তাই চিঠিখন কেনেকৈ লিখিব লাগে সেই বিষয়ে জানি সুখী হ'ল। ছাত্ৰ ছাত্ৰীসকল, পাঠটো পঢ়ি নিশ্চয় তোমালোকৰ ভাল লাগিল। এতিয়া পাঠটো আমি বুজি লওঁ আহাচোন। তোমালোকে পঢ়ি যাওঁতে নিশ্চয় বুজি পাইছাই। তথাপি এবাৰ পুনৰ আলোচনা কৰোঁ, তেতিয়া বুজাত আমাৰ একো অসুবিধা নহয়। গতিকে স্কুলৰ চৌহদ, তোমালোকে স্কুললৈ যোৱাই হয়নে? স্কুলৰ আমাৰ যোনটো চৌহদ অৰ্থাৎ আমাৰ যোনটো বাউণ্ডেৰী,
তাত কাঠ মিস্ত্ৰী এজনে অৰ্থাৎ যোনে কাঠৰ আচবাব বনায় কাঠৰ আচবাব সাজি আছিল আৰু স্কুলত সাজিছে গতিকে কি সাজিব বেঞ্চে সাজিব ডেস্ক বেঞ্চ সাজিব নহয়নে গতিকে মিস্ত্ৰীজনে কি কৰি আছিল বেঞ্চ সাজি আছিল আৰু মাকন বোলা ছোৱালীজনী কি কৰিছে মিস্ত্ৰীজনৰ ওচৰত গৈ চাই আছে আৰু যেতিয়া তাই চাই আছে তেতিয়া আকৌ মিস্ত্ৰীজনৰ ওচৰলৈ কোন আহিল প্ৰধান শিক্ষক আহিল প্ৰধান শিক্ষকক দেখাৰ লগে লগে মিস্ত্ৰীজনে কি কৰিলে এখিলা কাগজ উলিয়াই দিলে এখিলা কাগজ উলিয়াই দি কি ক'লে পইচাৰ হিচাপ দিলে অৰ্থাৎ যিখিনি কাম কৰিছে তাৰ হিচাপত তাৰ বাবদ পইচাৰ হিচাপ দিলে আৰু পইচাৰ হিচাপ পোৱাৰ লগে লগে শিক্ষকে কি কৰিলে পইচা দিলে আৰু ইয়াকে গোটেইখিনি দেখি মাকনে বিস্ময় মাৰিলে মানে কি হ'ল বিস্ময় মানিলে মানে আচৰিত হ'ল মানে কামকেইটাৰ বাবদ যে পইচা পালে সেই কথাটো তাই নাজানিছিল গতিকে দেখি তাই একেবাৰে আচৰিত হৈ পৰিল তাই মনতে ভাবিলে তাইও দেখোন ঘৰত কাম কৰি দিয়ে তোমালোকেও নিশ্চয় কাম কৰাই দিয়া মাক হয়নে ঘৰত তোমালোকে সৰু সুৰা কিবা কিবি কাম কৰি দিয়া হয়তো ঘৰটো সাৰি দিয়া বা যিকোনো ধৰণৰ সৰু সুৰা কাম তোমালোকে নিশ্চয় কৰি দিয়া তাই ভাবিলে যে মইতো মাক সহায় কৰি দিওঁ তাৰ কাৰণে দেখোন ময়ো মাৰ পৰা পইচা বিচাৰিব পাৰোঁ আৰু যেতিয়া তাই স্কুল ছুটি হ'লত ঘৰলৈ আহিলে তাৰপিছত মাকে বাঢ়ি দিয়া ভাতকেইটা খালে আৰু থাকি যোৱাবিলাক সামৰি থ'লে আৰু সামৰি থোৱাৰ পাছত বাকী থকা বাচনকেইটা ধুই মেলি কি কৰে আজৰি হ'ল শাৰী অতালে অৰ্থাৎ কোঠাটো সাৰিলে এতিয়া সাৰাৰ পিছত তাই কি কৰিছে যে পঢ়াৰ মেজলৈ অৰ্থাৎ পঢ়াৰ টেবুললৈ গ'ল আৰু ৰাখিলে কাগজ ল'লে আৰু তাত যিকেইটা কাম কৰিলে তাৰ হিচাপ লিখিলে এতিয়া কি বুলি লিখিলে যে কাম কৰিলে যে পইচা পায় মই এই কথাটো বোলে আজিহে জানিলোঁ আৰু ঘৰত যে তাই সৰু সুৰা কাম কেইটামান কৰি দিয়ে তাৰ কাৰণে তাই বাৰু কি কৰিলে পইচা পাব লাগে বুলি ক'লে গতিকে তাইক কি কাম কৰি দিয়ে মাকক বাচন ধুই দিয়ে খোৱা বাচনকেইটা ধুই দিয়ে আৰু ঘৰটো সাৰি দিয়ে তাই ক'লে যে বাচনকেইটা ধোৱাৰ বাবদ 1 টকা এটা দিবা আৰু ঘৰ সৰাৰ কাৰণে 2 টকা দিবা আৰু মোক 3 টকা মোক আজি দিবা আৰু এইখিনি চিঠি আকাৰে বা কাগজত লিখি তাই কি কৰিলে মাকৰ হাতত দিলে আৰু মাকৰ হাতত দি খেলিব গুচি গ'ল আৰু গধূলি সময়ত আকৌ কি হ'ল তেতিয়া আকৌ তাই ভায়েক বিপ্লৱে কি কৰিছে তাইৰ হাতত এখন চিঠি দিছে আৰু চিঠিখনৰ লগতে তাই যে বিচাৰিছিলে 3 টকা কামৰ বাবদ 3 টকা বিচাৰিছিলে সেই 3 টকাটোও পালে আৰু লগতে এখন চিঠি পালে চিঠিখনত কি লিখা আছিল চিঠিখন কোনে লিখিছিল মাকে লিখিছিল আৰু চিঠিখনৰ আৰম্ভণিতে কৈছে যে তোমাৰ চিঠিখন পঢ়িলোঁ মাকনৰ চিঠিখন পঢ়িলোঁ বুলি কৈছে আৰু মইনো কি কাম কৰি দিওঁ সেয়াও চাবলৈ কৈছে আৰু তাৰ আগতে চিঠি কিদৰে লিখিব পাৰি সেয়া এই দফাটোত বৰ্ণনা কৰিছে আমিও চাওঁচোন কিদৰে লিখে গতিকে চিঠিখন আৰম্ভণিতে যদি দেউতালৈ লিখে যদি তোমালোকে দেউতালৈ লিখা তেতিয়া আৰম্ভণি এইদৰে ইয়াত আৰম্ভণিটো কি বুলি কৰিব লাগিব পূজনীয় বা শ্ৰদ্ধেয় বুলি ক'ব লাগিব আৰু যদি মালৈ লিখা অৰ্থাৎ মহিলালৈ লিখা তেতিয়া পূজনীয়া বা শ্ৰদ্ধেয়া বুলি লিখিব লাগিব অৰ্থাৎ পূজনীয়ত আকাৰ এডাল বা শ্ৰদ্ধেয়ত আকাৰ এডাল যোগ কৰিব লাগিব শ্ৰদ্ধেয়া বুলি ক'লে তেতিয়া আমি কি বুজিম যে মহিলাকে বুজোৱা হৈছে সেইবুলি আমি বুজিম আৰু সৰুলৈ লিখিলে কি বুলি লিখিব লাগিব মৰমৰ বুলি লিখিব লাগিব আৰু বন্ধুলৈ লিখিলে প্ৰিয় বুলি লিখিব লাগিব আৰু চিঠিখনৰ ওপৰত ইয়াত দেখুৱাৰ দৰে কি কৰিব লাগিব ক'ৰ পৰা লিখিছা এতিয়া তোমালোক নগাঁৱত থকা গতিকে ওপৰত কি লিখিব লাগিব নগাঁও লিখিব লাগিব আৰু এই তাৰিখৰ জেগাত যোন তাৰিখে লিখিবা সেই তাৰিখটো দিব লাগিব এতিয়া তাৰপিছত কুশল মংগল যে ভালে আছানে শুভেচ্ছা বাণী বা কুশল মংগল তাৰপিছত খা খবৰ লগে আমি কথা পাতিলে যেনেদৰে খা খবৰ লওঁ মানুহৰ তেনেদৰে খা খবৰ আৰু লিখা শেষ হ'লে শেষত ইতি বুলি দিব লাগিব আৰু ইতি লিখি নিজৰ নামটো লিখিব লাগিব আৰু এইখিনি গোটেইখিনি কৰাৰ পিছত ডাকঘৰৰ জৰিয়তে কি কৰিব পাৰি সেইখন পঠিয়াই দিব পৰা হ'ব আৰু যোনটো ডাক পঠিয়াবলৈ অনা খামটোৰ ওপৰত এইদৰে এই তথ্যবোৰ দিব লাগিব এইফালে টিকট এটা থাকিব আৰু টিকটটোৰ লগতে এইদৰে কালৈ পঠিয়াইছে সেয়া উল্লেখ কৰিব লাগিব কোনে পঠিয়াইছে গাঁও কি ডাকঘৰ কি জিলা কি পিন কি এই গোটেইখিনি খামটোৰ ওপৰত লিখিব লাগিব আৰু খামটোৰ ওলোটা পিঠিত নিজৰ নাম ঠিকনা এফালে এটা সাইডত এইখিনি লিখিলা যলৈ পঠিয়াবা যালৈ পঠিয়াবা আৰু তাৰ ওলোটা পিঠিত নিজৰ অৰ্থাৎ তুমি যদি এড্ৰেছটো দিয়া আমি যদি
ঠিকনাটো দিওঁ তেতিয়াহে ডাকঘৰৰ কৰ্মীসকলে ডাকঘৰৰ মানুহে গম পাব যে এইটো ঠিকনাত পঠিয়াব লাগে নহয়নে। তো গতিকে সেইদৰে আমি পঠিয়াব লাগিব। আৰু ইটো পিঠিত কি লিখিব লাগিব? নিজৰ নাম আৰু নিজৰ ঠিকনা। আৰু ডাকঘৰৰ যোগেদি পঠিওৱা চিঠিৰ খামত ডাক টিকেট লগাব লাগে। এইটো যে টিকেটটো দেখাইছে এইদৰে টিকেটটো লগাব লাগিব। দোকানৰ পৰা আমি যদি কিনি থাকোঁ তাত টিকট নাথাকে, গতিকে আমি বেলেগকৈ টিকটটো কিনি লগাব লাগিব। আৰু চিঠি কৈছে মাকে কৈছে চিঠি লিখাৰ সময়ত এই সকলোবোৰ কথা মনত ৰাখিব লাগে। আৰু শেষত কি হ'ল, মাকে কৈছে যে তোমাৰ 300 টকাটো মই দিলোঁ আৰু মই কৰা কামৰ হিচাপো দিছোঁ। অৰ্থাৎ মাকে যিবিলাক কাম কৰিছে মাকনৰ কাৰণে সেই কামৰো হিচাপ দিলে। এতিয়া মাকে কৈছে যে তোমাক তুলি তালি 8 বছৰীয়া কৰিলোঁ হয়নে, সৰুৰ পৰা জন্মৰ পৰা ডাঙৰ দীঘল কৰিলে, ইমান ডাঙৰ কৰিলে। তাৰপিছত জন্মৰ পৰা জন্ম হয়তো সৰু কেঁচুৱা, নিজে নিজৰ কামবোৰ কৰিব পৰা যায়নে? নাযায়। গতিকে গোটেইখিনি কোনে কৰে? আমাক মায়ে কৰি দিয়ে। গতিকে মাকনৰ মাকেও কি কৰিছে? একেধৰণৰ কামবোৰ কৰিছে, কাপোৰ কানি ধুই দিছে, ভাত ৰান্ধি খুৱাইছে। আৰু যদি কেতিয়াবা বেমাৰ হয় তেতিয়া টোপনি ক্ষতি কৰি যত্ন লৈছে হয় নাই? তোমালোককো তোমালোকৰ মায়ে নিশ্চয় এইবিলাক কৰি দিয়ে নহয়নে? আৰু এই কামবোৰৰ বাবে কিন্তু মাকে মাকনৰ পৰা পইচা বিচৰা নাই। মাকে কি বিচাৰিছে? মাথো অলপ মৰম আৰু শ্ৰদ্ধা বিচাৰিছে। আৰু লগতে মাকনক কি কৰিছে? আশীৰ্বাদ কৰিছে। গতিকে মাকৰ এই চিঠিখন পঢ়াৰ পিছত আকৌ কি মাকনে লাজ পালে। আৰু মাকক যে কাম কৰি দিয়াৰ কাৰণে 3 টকা এটা খুজিলে, সেই কথাটোৰ কাৰণে তাই লাজ পালে আৰু 3 টকাটো মাকক ঘূৰাই দিলে। আৰু লগতে তাই এটা নতুন কথাও শিকিলে নহয়নে? কি কথা শিকিলে? যে চিঠিখন কিদৰে লিখিব লাগে সেই কথাটো শিকিলে নহয়নে? গতিকে ইয়াৰ পৰা পঢ়ি তোমালোকে নিশ্চয় চিঠি কেনেকৈ লিখিব লাগে সেয়া তোমালোকেও শিকিব পাৰিছা নহয়নে? গতিকে তোমালোকে যদি কাৰোবালৈ, বৰ্তমান যিহেতু মোবাইল হৈছে, ইণ্টাৰনেট হৈছে, গতিকে চিঠিৰ যোনটো লিখাৰ অভ্যাস সেয়া আমি পাহৰি পেলাইছোঁ। কিন্তু কথা হ'ল যে পাহৰি পেলালেও আমি কিদৰে চিঠি লিখিব লাগে সেয়া আমি জানিব লাগিব। কাৰণ এতিয়াও চিঠিৰ যি মহত্ব, গুৰুত্ব সেয়া শেষ হৈ যোৱা নাই। গতিকে ইয়াৰ পৰা তোমালোকে কেনেকৈ চিঠি এখন কিদৰে লিখিব লাগিব সেয়া তোমালোকে গম পালা নহয়নে? গতিকে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তোমালোকে কি কৰিবা যে পাঠটো নিজেই খুব ধুনীয়াকৈ পঢ়িবলৈ যত্ন কৰিবা। আৰু প্ৰশ্নবিলাক আমি পিছৰ ক্লাছত কৰিম। ঠিক আছে? ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।